খালি মোক জলদি এই পালুহি আহা মই এটা কথা ভাবিছো দোষ যেনেকে নহক এই চাকৰিটো কিন্তু লবই লাগিব কিমান আৰু এনেকৈ ইন্টাৰভিউ দি থাকিবা নিজাকৈ কিবা এটা বিজনেছে আৰম্ভ কৰি দিম আৰু ইমান দিনে তেনেকুৱা কৰিলে তো কৰলপতি হৈ গ'ল কৰলপতি এইবাৰ কিন্তু এইটোৱে মোৰ লাষ্ট ইন্টাৰভিউ চাকৰি হলে হ'ব নহলে নাই আৰু ইন্টাৰভিউ দিব নোৱাৰো দেই নতুনকৈ বিজনেছ এটাকে আৰম্ভ কৰি দিম মোৰো লাষ্ট কিন্তু মই এইটো চাকৰি লৈহে দিম যিকোনো প্ৰকাৰে এই চাকৰিটো ল'বই লাগিব আহি পাই গলো আজিহে আৰু কি হয় ইন্টাৰভিউ ভয়ো লাগি আছে কিন্তু হয় কি ভয় যেন আজিহে সি প্ৰথম ইন্টাৰভিউ দিব যোৱা আজি কিন্তু মই যিকোনো প্ৰকাৰে এই চাকৰিটো ল'বই লাগিব আইডিয়া স্যাৰ মোক এই চাকৰিটো বহুত দৰকাৰ আছিলে স্যাৰ পাৰে যদি কিবা এটা কৰিব স্যাৰ অকল তোমাৰেই নহয় এই চাকৰিটো বহুতৰে দৰকাৰ হ'ব বাৰু তুমি এতিয়া যোৱা ধন্যবাদ স্যাৰ ওকে নেক্সট কেণ্ডিডেটক আহিব দিয়া ইন্টাৰভিউৰ কাৰণে নমস্কাৰ স্যাৰ নমস্কাৰ নমস্কাৰ বহা বহা হয় স্যাৰ বহিছো তো এনেকুৱা তোমাৰ কি বিশেষ গুণ আছে যে তোমাক এই চাকৰিটো দিব লাগে হ'ব এতিয়া তোমাৰ নামটো কোৱা স্যাৰ শুনক কোৱা শুনক স্যাৰ কোৱা তোমাৰ নামটো স্যাৰ শুনক কি শুনক কৰি আছা আৰে কিমান বাৰ ক'ব লাগে তোমাৰ নামটো কোৱা নাম আৰে কিমান বাৰ কৈছো শুনক শুনক মোৰ নামেই শুনক আচ্ছা তোমাৰ নামটোৱে শুনক ঠিক আছে বাৰু এতিয়া কোৱা এনেকুৱা তোমাৰ কি বিশেষ গুণ আছে যে এই চাকৰিটো তোমাক দিম স্যাৰ মোৰ লগত থকা ব্যক্তিৰ এটা গান আছে গান 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 কিন্তু এই গায়কসকলে গোৱা গান নহয় GUN গান গান মানে কি বুজিছেতো গান মানে বন্ধু দাদা আপোনাৰ চাকৰিটো হৈ যাব দৰমহা আপুনি যিমান বিচাৰে সিমানেই পাই যাব দাদা